आदिवासी जातिर कारण तेखेतসকলে এই উপহার দিছে কোন দিন সরকারে হাজার দুখিয়ার মানুষ কোন দিন সরকারে সাহায্য দিয়া নাই দুখিয়া ঘৰৰ পৰা লুটি লৈ যায় কয়জনমান মানুহ দিয়া হৈছে গোটেই দুখিয়া মানুহ দিয়া হোৱা নাই নাগল পার্টি জিন্দাবাদ 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 জয় আগ্রা মোলারিনি জয় জয় নাগল পার্টিনি জয় আজি আমি জয়নিং কৰিলো 80 জনতকৈ অধিক জয়নিং আমি কৰিলো সব আদিবাসী জনগোষ্ঠী হয় আর কয়জনমান আছে এছামিজ জনগোষ্ঠী আছে তেখেতসকলক আমি ধন্যবাদ যাচিছো তেখেতসকলৰ পৰা আমি গম পালো যে বিটিআৰ একত হোৱাৰ পিছত আটাইকেই মানে এই সফলতা জাতি এই আদিবাসী জাতিৰ কাৰণে তেখেতসকলে এই উপহার দিছে এই উপহাৰৰ টিফিন হয় তেখেতসকলক বোলে বিটিআৰ একতৰ নামত টিফিন দিছে এইটো হল বিটিআৰ একতৰ আটাইকেই মানে উপহার আদিবাসী জনগোষ্ঠীৰ কাৰণে হয় না টিফিন দিছে না টিফিন দিছে এইটো 60 টাকা 50 টাকাৰ টিফিন আদিবাসী জনগোষ্ঠীক দিয়া হৈছে মাটি দিয়া নাই এষ্টিৰ কথা ওলোৱা নাই চাকৰি বাকৰিৰ কথা ওলোৱা নাই কোনো এজন এই চাকৰি দিব পৰা নাই কিন্তু আদিবাসী জনগোষ্ঠীৰ কাৰণে একতৰ নামত টিফিন দিছে এতিয়া তেখেতসকলে কৈছে বছৰত মান্থলি 5000 এজন দুখীয়া ঘৰৰ পৰা সরকারে লৈ যায় ট্যাক্স এফালে হোক না মান্থলি দুখীয়া ঘৰৰ পৰা সরকারে 5000 টাকা লৈ যায় তেখেতসকলৰ অভিযোগ আপোনালোকে আগতে হোক যদি মান্থলি 5000 দুখীয়া ঘৰৰ পৰা লৈ যায় বছৰত 60000 হয় না নহয় 60000 হয় যদি বছৰত 60000 লৈ যায় 5 বছৰত কিমান টাকা লৈ যায় সরকারে 3 লাখ টাকা লৈ যায় কোট পৰা লৈ যায় দালিৰ পৰা লৈ যায় মিঠাতেলৰ পৰা লৈ যায় গেছৰ পৰা লৈ যায় ইলেক্ট্ৰিচিটিৰ পৰা লৈ যায় ঔষধৰ পৰা লৈ যায় যিমানখিনি সামগ্ৰী মানুহ ব্যৱহাৰ নকৰিলে থাকিব নোৱাৰে যাই থাকিব নোৱাৰে এইবোৰ বস্তুৰ পৰা সরকারে ইতিমধ্যে 5 বছৰত 3 লাখ টাকা লৈ যায় এই 3 লাখৰ বিনিময়ত সরকারে যদি এজন দুখীয়া ঘৰৰ অৰুণোদয়ৰ নামত 10000 দিলে কিবা লাভ হ'ব জানো নাই কিমান লোকসান হব 2,90,000 লোকসান হব হয় না না 2,90,000 এজন দুখীয়া ঘৰৰ পৰা লৈ যায় তেখেতক 3 লাখ লৈ যায় 10,000 দিয়ে আৰু 2,90,000 সরকারের পৰা হাতত আছে সরকার হাতত আছে এতিয়া কোনোবা দুখীয়া কিবা লাভ হব নেকি লোকসান হব লাভ হব কোনো দিন সরকারে হাজার দুখীয়ার মানুষ কোন দিন সরকারে সাহায্য দিয়া নাই দুখীয়া ঘৰৰ পৰা লুটি লৈ যায় কয়জনমান মানুহ দিয়া হৈছে গোটেই দুখীয়া মানুহ দিয়া হোৱা নাই এতিয়া সরকারে দুখীয়াৰ কাৰণে কি কাম কৰিছে লুটি লৈ যায় আৰু এই টকাটোৱে 1% দিয়ে আৰু সরকারে ৰাখি থয় বুলি তেখেতসকলে অভিযোগ কৰিছে তাৰ কাৰণে এতিয়া যদি কোনোবা সরকাৰৰ মন্ত্ৰী এমএলএ মিনিষ্টাৰ বিলাক অৰুণোদয়ৰ নামত যদি কথা কবলৈ আহে তেখেতসকলে খেদা খাব কারণ দুখীয়া ঘৰৰ পৰা লৈ যায় 3 লাখ টাকা সরকারে লুটি লৈ গল 10,000 দিবলৈ আহিলে কিবা লাভ হব নেকি কিবা লাভ হব তাৰ কাৰণে সজাগ হওক গোটেই ৰাইজে এতিয়া সজাগ হৈ আছে কোনোদিন ৰাইজক এতিয়া ঠকাব নোৱাৰে থ্যাংক ইউ